বহুবাৰ প্ৰশাসনক এই বিষয়ে আমি অৱগত কৰাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। লগতে আমি পূজা মণ্ডপ মানে পূজা সমিতিবিলাকৰ সদস্যসকলক তেওঁলোকক আমি সকীয়াই দিছোঁ যে তেওঁলোকে যাতে পূজাৰ নামত কোনো ধৰণৰ অসামাজিক অনৈতিক কাম কাৰ্যকলাপ তেওঁলোকে এই আমাৰ খালবাৰী চাব ডিভিজনৰ আণ্ডাৰত তেওঁলোকে নচলায়। লগতে আগন্তুক যি লক্ষী পূজা আৰু কালী পূজা আহি আছে তাত যাতে কোনো ধৰণৰ জুৱা মদ এইবিলাকৰ কোনো যাতে প্ৰচলন নঘটে সেইবাবে আমি আজি গোটেইকেইটা সংগঠন আমি একলগ হৈছোঁ আৰু আমি আশ্বাস দিছোঁ যে আগন্তুক 2-এদিনৰ ভিতৰতে আমি প্ৰশাসনৰ ওচৰত আমি গৈ পেলাই আমি তেওঁলোকৰ ওচৰত সহায় ল'ম। লগতে আমি থানা ঘেৰাও কাৰ্যসূচীও কৰিম এদিন, যাতে এই অনৈতিক অসামাজিক কাৰ্যসূচীবিলাক আমাৰ এই অঞ্চলত বন্ধ হয়। যে বিগত দিনবোৰত আপোনাৰ বিভিন্ন সময়ত পূজা কমিটিসমূহত খেল দেখা গৈছে, এই ক্ষেত্ৰত আপোনালোকক আৰক্ষী প্ৰশাসনে কিবা সহযোগ কৰিছেনে নাই? আমি বিভিন্ন সময়ত আমি বাৰে বাৰে আৰক্ষীক মানে আমি অৱগত জনাইছোঁ যে তেওঁলোকক মানে বেলেগ বেলেগ পূজা মণ্ডপত চলি আছে, জুৱা চলি আছে, তথাপিও তেওঁলোকে মানে আমাৰ আমাৰ কমপ্লেইনবিলাক আওকাণ কৰি তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই। আৰু লগতে যোৱা 12 তাৰিখে আমি যিটো প্ৰেছ মিট দিছিলোঁ তাত আমি এখন মেমৰেণ্ডাম প্ৰস্তুত কৰিছিলোঁ আৰু আমি থানা IC পুলিচ ষ্টেচন তাৰপাছত আমাৰ SDPO SDO চিভিল চবতে আমি এই মেমৰেণ্ডামখন ছাবমিট কৰিছোঁ। তাৰপিছতো তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ ইয়াত গ্ৰহণ কৰা নাই আৰু তেওঁলোকে যোৱাৰ যোনটো সেই বস্তুটো তেওঁলোকে একদম কমপ্লিটলি আওকাণ কৰি পেলাই মুক্তভাৱে চলাই আছে।